হে এভৰিৱান বৰ্তমান যেটো নিৰ্বাচন এছেম্বলি নিৰ্বাচন সমাগত আৰু এই সমাগত সময়ত আমাৰ দিল্লীত থকা যিসমূহ মন্ত্ৰী আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ইয়ালৈ আহিব তো আজি আপোনালোকক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন্তব্য আৰু লগতে তেখেতৰ মিটিঙত কিমান মানুহ হৈছে কি আছে সকলোবিলাক দেখাব চেষ্টা কৰিম তো আপোনালোকক এই ভিডিঅ'টো থুলমূলকৈ এটা ব্লগ হিচাপে দি দিছোঁ তো যদিহে চাই আছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি তো চাব পাৰে ইয়াত গোটেই ইমান সোপা গাড়ী আছে এইটো পাৰ্কিং হয় তো আপোনালোকক সকলোবিলাক দেখাই থাকিম বাইকৰ পাৰ্কিং কৰি হৈ গ'ল তো আপোনালোকক দেখাব চেষ্টা কৰিম পাৰ্কিংটোত কিমান গাড়ী আছে তো বিভিন্ন প্ৰান্তৰ পৰা অহা গাড়ী চাব পাৰে আপোনালোকে বিভিন্ন মানুহ আহিছে বিভিন্ন জাতি জনজাতি তো আপোনালোকক ওপৰৰ পৰা দেখাম তো এটা ডিলাৰ যেনেদৰে গাড়ী লাইনকৈ থকা হয় তো আপোনালোকে দেখিবলৈ পাইছে তেনেদৰে থোৱা হৈছে তো গাড়ী চাবিনে বাইকে চাবিনে সকলোবিলাক গাড়ী মটৰ ইয়াত ৰাখিছে পাৰ্কিং হয় এইটো তো এইখন হৈছে মূল প্ৰৱেশ দুৱাৰ আৰু বহুতে কমেণ্ট কৰিব চাগে তই বিজেপি তই এজিপি বুলি তো মই কৈ দিওঁ মই কোনো ধৰণৰ ৰাজনীতিক লৈ মই এই ভিডিঅ'টো বনোৱা নাই তো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এজনেই থাকে যিজন হৈছে বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া তো তেখেত আহিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তো সেইকাৰণে চাব আহিছোঁ তেখেতক আৰু লগতে তেখেতৰ মিটিঙৰ ভাষণবিলাক শুনিব আহিছোঁ মই কোনো ধৰণৰ ৰাজনীতি নহয় বন্ধুসকল আমি বৰ্তমান যি মিটিঙৰ স্থানত আছোঁ এইখন পথাৰতে যোৱাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিল এখন চাব পাৰে বিৰাট ডাঙৰ এখন পথাৰ আৰু এইখন পথাৰতে আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তো মোৰ লগত আছে ৰুবুল দা আৰু লগতে আৰু দুটামান আছে ৰাহুলে আছে তো বহুত মানুহ আছে আপোনালোকক দেখাব চেষ্টা কৰিম কিমান মানুহ হৈছে কি কথা তো এই ভিডিঅ'টো কোনো ধৰণৰ ৰাজনৈতিক লৈ মই ভিডিঅ'টো বনোৱা নাই তো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যিহেতু আমাৰ ইয়ালৈ আহিছে সেইকাৰণে আহিছোঁ মই আৰু আপোনালোকক এইটো ভিডিঅ'ত সকলোবিলাক দেখাই থাকিম তো চাব পাৰে আপোনালোকে তাত মেইন যিটো মণ্ডপ তাত আছে তো সকলোবিলাক চাই থাকিব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আপোনালোকে চাব পাৰে মেইন যিটো মঞ্চ বাহিৰত তো চাৰিওফালে মানুহ প্ৰায় 1 লাখৰ ওচৰা-ওচৰি মানুহ হৈছে চাগে তো যেনিত চাওঁ তেনিয়ে মানুহ তো চাব পাৰে আপোনালোকে চাৰিওফালে মানুহ তো মই ইয়াত এটা কথা কৈ দিওঁ মই কোনো ধৰণৰ এজিপি বিজেপি মানুহ নহয় মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে যিহেতু সেইকাৰণে আহিছোঁ তো মই কোনো ধৰণৰ এজিপি বিজেপি মানুহ নহয় বহুতে কমেণ্ট কৰিব চাগে তো আপোনালোকক দেখাব চেষ্টা কৰিম ইয়াৰ পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ মই আপোনালোকক যে কিমান মানুহ হ'ব লগতে তেখেতৰ ভাষণবিলাক শুনাব চেষ্টা কৰিম আৰু কি দেখা পোৱা যায় তো এইখিনিতে মই কথা এটা কৈ দিওঁ মোৰ কোনো ৰাজনৈতিক দল নাই তো মই যিজন প্ৰাৰ্থীয়ে সঠিক বুলি ভাবে যিজন প্ৰাৰ্থীয়ে আমাৰ বোকাখাট সমষ্টিৰ বাবে ভাল কাম কৰিব আমাৰ অসমবাসীৰ বাবে ভাল কাম কৰিব সেইজন ব্যক্তিকে মই চিলেক্ট কৰিম সেইজনকে মই ভোট দিম আশা কৰিছোঁ যাতে সকলোৱে নিজৰ বিবেকৰ ওপৰত ভোট প্ৰদান কৰে আৰু ভাল প্ৰাৰ্থিত্ব প্ৰদান কৰে অৱশেষত 3খন হেলিকপ্টাৰে আকাশী পথেৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উপস্থিত হ'ল তো মহৰা পথাৰত তো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া
ভারতীয় জনতা পার্টির আমি মনে করি বিষয়গুলি বিভাগ উল্লেখ করছো বিধান পরিচয় হোক অনেক ভারতীয় হোক যখন মহত্ব রাখো हमारे सभी साथियों को आशीर्वाद देने के लिए आए हैं और इसलिए भी मैं आपका हृदय से बहुत बहुत आभार व्यक्त करता हूं। अब ये तय हो गया है असम में दूसरी बार बीजेपी सरकार असम में दूसरी बार एनडीए सरकार असम में दूसरी बार जबरदस्ती की सरकार भाइयों और बहनों उत्तराखंड सहित पूरा क्षेत्र ये अपने आप में शिव शक्ति का केंद्र यहाँ माता अपने अलग अलग स्वरूप में वास आपको गोसाली था बुढ़ीमाई था बाबा অৱশেষত প্ৰায় 20-30 মিনিটমান থাকি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘৰ মৰা হ'ল আৰু লগতে সকলোৱে ঘৰ মৰা হৈছে আৰু চাব পাৰে ইমান মানুহ ইমানে আছে তো চাব পাৰে আপোনালোকে সংখ্যক মানুহ ইয়াত উপস্থিত হৈছিল আৰু বৰ্তমান মিটিং থাকিলে বৰ্তমান সকলোৱে ঘৰ মৰা হৈছে চাব পাৰে গোটেই ধূলি উঠি পৰিছে ফায়াৰ 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 তো যদি ভিডিঅ' চাই কোনোবাই লাইক কৰিব এই ভিডিঅ' কোনো ধৰণৰ ৰাজনৈতিক ওপৰত মই ভিডিঅ' বনোৱা নাই মই কোনো ধৰণৰ এজিপি বা বিজেপি মই নহয় নেতাৰ নহয় জাষ্ট মই আপোনালোকক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি মিটিংখন দেখাবলৈ চেষ্টা কৰিম যদি ভিডিঅ' চাই মানে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব